হেল্ল' গাইজ, মই নিকিতা আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল জিকে আছাম। বৰ্তমান সময়ত পৃথিৱীজুৰি এক জনপ্ৰিয় অনলাইন গেম হ'ল পাবজি। ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাই গৈছে। পাবজিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি হৈছে যে পৃথিৱীৰ সকলো গেমেই ইয়াৰ বিষয়ে জানে। আৰু সমগ্ৰ বিশ্বতে প্ৰায় ৩,০২২ নিযুত কোটি ৭০ লাখ মানুহে পাবজি ব্যৱহাৰ কৰে আৰু তাৰ ভিতৰত প্ৰতিদিনে ৩৭৭ নিযুত কোটি ৮৭ লাখ ৫০ হাজাৰ মানুহে পাবজি খেলে। বহুতো মানুহে পাবজি খেলে, কিন্তু এইটো ক'ৰ গেম হয়, ইয়াৰ মালিক কোন, ইয়াৰ ভাল দিশ কি, বেয়া দিশ কি, এইবোৰ সকলোৱে নাচায়। আজি মই আপোনালোকক এই সম্পৰ্কে থুলমূলকৈ কিবাকিবি অলপ ক'ম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাবজিৰ ফুল ফৰ্মটো হৈছে প্লেয়াৰ আননোনছ বেটেলগ্ৰাউণ্ড গেম। পাবজি গেমটো ব্ৰেণ্ডেন গ্ৰীনী নামৰ এজন ব্যক্তিয়ে বনাইছিল। প্ৰথম অৱস্থাত তেওঁ এজন ফটোগ্ৰাফাৰ আছিল। যদিও তেওঁ ফটোগ্ৰাফাৰ আছিল, তেওঁ কিন্তু অনলাইন গেম খেলি ভাল পাইছিল। সেই গেমবোৰৰ ভিতৰত তেওঁৰ প্ৰিয় আছিল কল অফ ডিউটি, আৰ্মা, ডেজেড আদি। আৰ্মা আৰু ডেজেড এই দুটা গেম ব্ৰেণ্ডেনে গৱেষণা কৰিছিল আৰু তেওঁ এনেধৰণৰ গেম কিছুমান আৱিষ্কাৰ কৰিবলৈ বিচাৰিছিল। তাৰ পিছত তেওঁ ডেজেডৰ নিচিনাকৈ এটা নতুন গেমৰ নিৰ্মাণ কৰে, যাৰ নাম আছিল ডেজেড বেটেল ৰয়েল। এই নতুন গেমটো বহুত পপুলাৰ হৈছিল, যাৰ কাৰণে ড্ৰেবেক নামৰ এটা কোম্পানীয়ে ব্ৰেণ্ডেনক চাকৰিৰ প্ৰস্তাৱ দিয়ে। কিছুদিন ড্ৰেবেক কোম্পানীটোত কাম কৰাৰ পিছত 2016ত ব্ৰেণ্ডেনে চাউথ কোৰিয়ালৈ যায় আৰু চাউথ কোৰিয়াত তেওঁ এজন গেম ডিজাইনাৰক লগ পায়, যাৰ নাম আছিল কিম চাং হান। কিম চাং হানে ব্লু হুৱেল নামৰ কোম্পানীটোত কাম কৰিছিল আৰু সেই কোম্পানীটোৱে এনেকুৱা এটা গেম বনাব বিচাৰিছিল যিটো আজিলৈকে কোনো বনোৱা নাই। সেয়েহে ব্ৰেণ্ডেনে এই প্ৰস্তাৱটো ভাল পাইছিল আৰু দিনে ৰাতিয়ে ব্ৰেণ্ডেন আৰু তেওঁৰ টীমটোৱে কষ্ট কৰি 1 বছৰৰ ভিতৰত এই গেমটো উলিয়াবলৈ চেষ্টা কৰিছিল। অৱশেষত মাৰ্চ 2017ত গেম বেটেল গ্ৰাউণ্ডৰ ৰিলিজ হয় আৰু এই গেমটো সকলো খেলুৱৈয়ে ভাল পাইছিল, কিয়নো এইটো এটা সম্পূৰ্ণ নতুন বিষয়বস্তুৰ খেল আছিল আৰু এনেকুৱা গেম আগতে কোনো খেলা নাছিল আৰু সেয়েহে এই গেমটোৰ যোগেদি ব্লু হুৱেল কোম্পানীটোৱে বহুত টকা উপাৰ্জন কৰে। সকলো বস্তুৰে যিদৰে ভাল বেয়া দিশ থাকে, ঠিক একেদৰে পাবজি গেমৰো ভাল অৰ্থাৎ পজিটিভ আৰু বেয়া অৰ্থাৎ নিগেটিভ দিশ আছে। তাৰ ভিতৰত কেইটামান পজিটিভ দিশ হ'ল নম্বৰ 1, সজাগতা আৰু মনোযোগ। অৰ্থাৎ এজন খেলুৱৈ খেলি থকা অৱস্থাত তেওঁ সদায় সজাগতা আৰু মনোযোগী হৈ থাকিব লাগে, যিটো পাবজি খেলুৱৈসকলৰ মাজত দেখা যায়। ছেকেণ্ডটো হ'ল উচ্চ খাপৰ চিন্তাধাৰা। অৰ্থাৎ পাবজি খেলুৱৈসকলৰ দক্ষতা আৰু চিন্তাধাৰাবোৰ খেলৰ যোগেদি কিছু উন্নত হয়, এই কথাষাৰ গৱেষকসকলেও কয়। থাৰ্ডটো হ'ল বিৰক্তি অনুভৱ কৰা নাযায়। পাবজি গেমটো যেতিয়া খেলি থকা হয়, তেতিয়া খেলুৱৈসকলে বিৰক্তি অনুভৱ নকৰে, কাৰণ তেওঁলোকে ইজনে সিজনৰ লগত খেলৰ মাধ্যমেৰে কথা পাতি থাকে। যি ধৰণে ইয়াৰ পজিটিভ দিশ আছে, ঠিক একেধৰণে ইয়াৰ নিগেটিভ অৰ্থাৎ বেয়া দিশো আছে। সেইকেইটা হ'ল নম্বৰ 1, কৌতূহলৰ সৃষ্টি কৰে। পাবজি গেম খেলি থকা খেলুৱৈসকলে নিজৰ মাজতে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, যাৰ বাবে তাৰ সম্পূৰ্ণ প্ৰভাৱ তেওঁলোকৰ ব্যৱহাৰ আৰু আচৰণত পৰে। ছেকেণ্ডটো হ'ল শুৱাৰ সময়সীমা উলংঘন কৰে। অৰ্থাৎ এই গেমটো খেলিলে মানুহৰ শুৱাৰ সময়সীমা নোহোৱা হয়। উদাহৰণ হিচাপে এজন মানুহে যদি সাধাৰণতে ৰাতি 10টাত শুৱে, কিন্তু তেওঁ যদিহে পাবজি খেলি থাকে তেন্তে তেওঁ ৰাতি 12টাত শুব। থাৰ্ডটো হ'ল পাবজিটো এটা নিচাযুক্ত গেম। অনলাইন গেম এটা অত্যাধিক খেলাটো বেয়া, ই আমাক মানসিকভাৱে ক্ষতি কৰিব। কিন্তু পাবজিটো এনে এটা নিচাযুক্ত গেম যিয়ে এবাৰ খেলাৰ পিছতো বাৰে বাৰে খেলিবলৈ আকৰ্ষণ কৰি থাকিব। ইয়াৰ উপৰিও ই আমাক শাৰীৰিকভাৱেও ক্ষতি কৰিব। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আগলৈ এনেধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব।